হেল্ল' এভৰিৱান, আজি আকৌ এটা মিনি ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি শিৱৰাত্ৰি সকলোৱে জানি আৰু এইটো সকলোৱে গম পায় বাৰু, কোৱা কথা নহয়। আৰু ইয়াৰ পাচলিও কাটি ল'লোঁ, লগতে ভনীহঁতৰ ঘৰত মানে আজি শিৱৰাত্ৰি পাতিছিল, তাতে আমাক পাচলি কাটিবলৈ কাৰণে মাতিছিল। এয়া কাটি মেলি দিলোঁ, হৈ গ'ল। আৰু ইয়াৰ চালাটো বনাই থকা হৈছে। আৰু শিৱৰাত্ৰিতটো ঘোটা খাব লাগিবই, আপোনালোকে খায়নে নাই জনাব দেই, মই কিন্তু খাওঁ। আৰু এয়া আমি ঘৰত গৈ ওলাই মেলি আকৌ আহিছোঁ প্ৰসাদ আৰু খিচিৰি খাবলৈ। আৰু এয়া প্ৰসাদ দিলে, আৰু প্ৰসাদত লগত এয়া ভাঙৰ লাড়ু দিছে দেই। আৰু ইহঁতকো দেখাই দিলোঁ মোৰ ভিডিঅ'ত, আমি খিচিৰি খাবৰ কাৰণে ৰখি আছোঁ। আৰু ফাইনেলি এয়া খিচিৰিও খালোঁ। খিচিৰি কাৰ কাৰ প্ৰিয় জনাবচোন দেই, মোৰ কিন্তু খুবেই প্ৰিয়। গধূলিকৈ আমি গাঁৱৰে শিৱ মন্দিৰত চাকি জ্বলাবলৈ গৈছিলোঁ, আৰু তাত বহুতেই ভিৰ হৈছিল। লাহে লাহে আমিও চাকি গছ জ্বলাই ল'লোঁ, সেৱা কৰি ল'লোঁ, আৰু ইয়াৰ প্ৰসাদ আৰু পায়স খাই ঘৰলৈ বুলি আহিবলৈ লৈছোঁ। আৰু আজিৰ মিনি ব্লগটো ইয়াতে সামৰিছোঁ। আপোনালোকে যদি মিনি ব্লগটো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।